নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ গ'ল। পুনৰ আপোনালোকৰ এক্সিছ বেংকৰ ফালৰ পৰা এটা বহুত ভাল খবৰ হয়। এক্সিছ বেংকৰ ফালৰ পৰা প্ৰায় 25,000 চাকৰি মুকলি কৰি দিলে। এইটো এটা আপোনালোকক ভাল খবৰ। আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ এক্সাম ফিজ দিয়া প্ৰয়োজন নাই, কোনো এক্সাম দিয়াৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব। আৰু ইয়াৰ কাৰণে মাত্ৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ যদি পাছ কৰি যায় আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কি হয়, লগতে কোৱালিফিকেশ্যনসমূহ কি হয়, লগতে ভেকেঞ্চিসমূহ কি আহিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত তোমালোকে দেখিব পাইছা ভেকেঞ্চিখিনি আছে এক্সিছ বেংক জব 2024 কাৰণে ৰিক্ৰুইটমেণ্টসমূহ আহি গৈছে। আৰু ইয়াৰ কাৰণে আবেদনসমূহ কেনেকৈ কৰিব লাগিব মই এই কথাও জনাই দিম। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে আমাক কমেণ্ট কৰিব, কমেণ্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আমাৰ হোৱাটছআপ নম্বৰ কমেণ্টত দি দিয়া হ'ব, আপোনালোকে কমেণ্টটো কৰি ল'ব পাৰে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে এক্সিছ বেংকৰ পৰা অলপ ভেকেঞ্চিখিনি আহিছে। এপ্লিকেশ্যন মোড দিয়া আছে অনলাইন মোড, আৰু এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গ'ল, লাষ্ট ডেটটো ঘোষণা কৰা নাই। আৰু ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। জেনেৰেল হওক, OBC হওক, EW ST কোনো কথা নাই। আৰু ভেকেঞ্চিখিনি আহিছে চেলছ মেনেজাৰ, লবি ছাৰ্ভিচ মেনেজাৰ, ক্ৰেডিট এনালাইচিছ, এক্সিছ ফোন এক্সিছ টেলিকলাৰ, ৰিস্ক এনালাইচিছ, CBM RM, চেলছ হেড, টেলিকলাৰ, ৰিলেশ্যন মেনেজাৰ, চাৰ্কুল হেড, বিজনেছ এনালাইচিছ, SSL, চেলছ RM, চেণ্টাৰ হেড, এনেকৈ বহুতখিনি ভেকেঞ্চি আছে। আৰু চিলেকশ্যন প্ৰচেছ আছে অনলি ইণ্টাৰভিউ হ'ব। এজ লিমিট 18 পৰা আবেদন কৰিব পাৰিব। চেলাৰী স্কেল দিয়া হ'ব, বেষ্ট মাৰ্কেটৰ ভিত্তিত দিয়া হ'ব। আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছসমূহ ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিয়া আছে। আৰু যদি আপোনালোকে আবেদন কৰিব পাৰে, যিটো এক্সিছ বেংকৰ কেৰিয়াৰ ছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বা axisbankcareer.com বুলি গুগল বা ক্ৰমত চাৰ্চ কৰি আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাক কমেণ্ট কৰিব পাৰে, আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।